So hey guys, what's up everybody? বলক আজি বিহু মানে একদম বহাগী বিদায় আছে আমাৰ। এবছৰ মানে আমাৰ হাজংগুৰি বিহু ৰূপালী জয়ন্তী মানে 25 বছৰ কমপ্লিট হ'ল সেইকাৰণে 25টা ফ্লেগ চ' সেইকাৰণে কি আৰু চাই থাকক মজাকে হেডফোন লগালক ফুল স্ক্ৰীন কৰি লওক আৰু ন বাই দ্য ৱে ফ্লেগ হোষ্টিঙৰ টাইম চ' ফ্লেগ হোষ্টিংটো কৰি লওক আৰু দেখাই গৈ থাকিম ধুনীয়াকৈ আপোনালোকৰ লগত আপোনালোকক মজাকৈ আপোনালোকেও মানে সাজি কাচি একদম নতুন কাপোৰ চাপোৰ পিন্ধি চেন লগাই বিহু চাব আহি যাওক আৰু ৰ'ব নাই ডিজিটেলি 25 বছৰ আমি ৰূপালী জয়ন্তী হোৱাৰ বাবে আমি যিটো প্ৰতি কৰিম কিন্তু তাত আমাৰ মহিলা পুৰুষ বুঢ়া বুঢ়ী পোৱালি ছোৱালী চবে সাজু হৈছে ৰেলীৰ কাৰণে ময়ো সাজু হৈছোঁ আপোনালোকে সাজু হওক তো বলক বিহুৰ ৰেলীত দেখা পালোঁ বহুত দেৰিৰ পিছত পজিশ্যনত যাবি ন ঠিক আছে ৰাতভৰ যি বৰষুণ পেলাইছে ন মই ভাবিছিলোঁ এই চেছ দে আৰু এবাৰ মানে বিহু চাব নাপাওঁ আৰু বাট চাবই লাগিব চাওক একদম বোকা চোকা হ'লেও চাবই লাগিব আৰু আহি আছে এইটো চাইডে লগ পাম আমি ডাইৰেক্ট ইফালেদি উঠি আহি গৈছোঁ এইখিনিত পাল আহি আছে এতিয়া ধুনীয়াকৈ মানে প্ৰচেছনৰ পৰা আপোনালোকক ভিডিঅ'টো দেখাই গৈ থাকিম ৰাতিলৈ গৈ পালে আগতে গৈ পালা আমি এইবিলাকে পিছত থাকি গ'লোঁ তো এতিয়া গৈ আছোঁ সিহঁতৰ লগতে ধুনীয়াকৈ ক'লৈকে পালে নাজানো পাত য'লৈকে গৈ আছোঁ তালৈকে গৈ থাকিম ইয়াৰ পৰা ঘূৰি আছে অলপ মানে ইয়াতে ফিল্ডত আহি বহি ল'লোঁ মই অকলে আহিকে তাৰপিছত প্ৰচেছন আহি আছে মানে আহি পালে ৰেডীটো শেষ হ'ল আৰু ফিল্ডত আহি সোমালে আহি ৰেডীটো তাৰপিছত মইতো আগতে আহিকে বহি লৈছোঁ আৰু এতিয়া বৰ্তমান তাবাহী হৈ যাই থাকিব এনাৰ্জেটিক হৈ থাকক ভিডিঅ'টো এনাৰ্জেটিক হৈ চাওঁ প্ৰচেছন কৰি আহি গ'লোঁ ৰেলী কৰি আহি গ'লোঁ আৰু এতিয়া কিবা দি আছে কি দি আছে খালাই হা কৈ কি দি খাম দৈ চিৰা খাম দৈ চিৰা লচোন চিৰাটো আনি ল'লোঁ মানে জলপানটো কৰি লওঁ তাৰপিছত মানে ৰাতিপুৱাৰ পৰা একো খোৱাও নাই ভাত চাত খোৱা নাই খাই লওঁ তাৰপিছত কথাখিনি পাতি আছোঁ খাই আছা তুমি খাই থাকা মজাকৈ জলপান সিও লৈ লৈছে ধুনীয়াকৈ খাব যোৱা ক'ত খাবি অঁ দে মই খাই লওঁ গুড ইভিনিং গাইজ মানে সেইখিনি ভিডিঅ'টো মই সেইখিনিতে থৈ দিলোঁ ৰাতিপুৱাৰ ভিডিঅ'টো এতিয়া মানে হেৰিটামান বাজিল আৰু 6টামান বাজিল আৰু মই গৈ আছোঁ ষ্টেজটো দেখাবলৈ আপোনালোকক
এতিয়া গৈছোঁ বৰ্তমান ষ্টেজটো দেখাবলৈ আৰু একো কৈ নাথাকোঁ কাৰণ বহুত গান বজি আছে 25 সংখ্যক হাজংবুৰী ৰঙালী বিহু সন্মিলনী আৰু ষ্টেজৰ ওপৰত উঠি দেখাই দিছোঁ বিহুখন ইয়াতে হ'ব আজি ষ্টেজখন দেখাই দিলোঁ আপোনালোকক অলপ আগে যে ষ্টেজখন দেখালোঁ সেইখনতেও আজি প্ৰগ্ৰামটো হ'ব আৰু ফাৰ্ষ্ট প্ৰগ্ৰামটো হ'বলৈ গৈ আছে মাহঁতৰ গ্ৰুপ এটা গান মা সুধিলোঁ মাক তাৰপিছত অলপমান এনাউন্স কৰি আছে সেইটো আৱাজো পাব পাৰে মোৰ আৱাজটো ভালকৈ শুনক খালি চ' মাহঁতে গাব কিবা সংগীত চ' এজ মাহঁতে আছে মামীহঁতে আছে সিহঁতে গোটেইবিলাকে মিলিকে সমাবেত সংগীত গান গাব সমাবেত সংগীত গাব চ' সেইটো সমাবেত সংগীতখন মই দেখাম ধুনীয়াকৈ আপোনালোকক আমি মজা সমাবেত সংগীত গোৱা গ্ৰুপটো আৰু ভাল লাগিছে সমবেত সংগীতটো মই ৰচনা কৰিছিলোঁ ভাল লাগিছে গানটো শুনি ভাল লাগিছে মই তাতে আগৰ পৰা ভিডিঅ' কৰিছিলোঁ তাৰ পৰা শুনি ভাল লাগিছে চ' এইটো সমাবেত সংগীতটো গান গাই ষ্টেজটো মুকলি কৰিল আৰু মানে দুদিন বিহু ইয়াতে হ'ব গৈ আছোঁ অলপ বিহু চাই চাই মোৰ মুখখনকো দেখাই দিলোঁ চ' মই একদম লাষ্টত বহিকৈ চাই আছোঁ ভাবছোঁ আমি দুটাই চাই আছোঁ ধুনীয়াকৈ বিহু আগত আৰু যদি কিবা কিবি ভাল ভাল প্ৰগ্ৰাম হৈ যায় থাকে যদি মই এণ্টাৰটেইন হওঁ প্ৰগ্ৰামটো চাই আপোনালোকে হ'ব সেইকাৰণে আপোনালোকক দেখাম ধুনীয়াকৈ অসমত চবতকৈ ডাঙৰ ফেষ্টিভেল হ'ল বিহু আৰু বিহুৰ চবতকৈ আকৰ্ষিত বস্তুটো হ'ল ঢোলৰ মাত আৰু ঢোলৰ মাত নুশুনি শুনি কোনো থাকিব নোৱাৰে নাচি আছে আৰু মানুহ বহুতেই হৈছে সিহঁতৰ ডান্সটো চাই থাকোঁ সিহঁতৰ ডান্সটো নাচি থাকক তাৰপিছত অলপমান মই গ্ৰীণ ৰুমৰ পৰা আহোঁ গ্ৰীণ ৰুমত কেনেকৈ পৰিৱেশ চলি আছে বৰ্তমান দেখাই দি আছোঁ যাওঁ এটা পিছত ইমান এটা মানুহ নাই গ্ৰীণ ৰুমত জাষ্ট এইকেইটাই আছে আৰু কেইটামান অলপমান থাকোঁ ধন্যবাদ আৰু এতিয়া টাইম হ'ল বিহু ফাংচনৰ চবতকৈ মানে এনজয়মেণ্ট টাইম মিনছ মাতি অনা ছিংগাৰৰ সময় এই চাই কলিজা গায়ক আহি গ'লে গায়ক আহিছে আমাৰ জয় চক্ৰৱৰ্তী গান গাই আছে ধুনীয়াকৈ আৰু আমি ইয়াতে খালি আছোঁ ইমান দেখা পোৱা নাই তাৰ কাৰণে অলপমান আধা ঘণ্টামান নাচিলোঁ আৰু অৱস্থা চাওক চুলি ঘাম আৰু ৰবত দেখাইছোঁ অৱস্থা হাত মাৰি অহা নিচিনা লাগিছে অলপমান মানে কিবা হেৰি সন্মান জনাই আছে সিহঁতক ছিংগাৰকেইটাক আৰু মাত ভাঙি গৈছে মোৰ ব্লক কৰিব নোৱাৰোঁ আৰু মাত পূৰা ভাঙি গৈছে সন্মান জনাই আছে এয়া সন্মান জনাই আছে আৰু প্ৰগ্ৰামটো ষ্টাৰ্ট কৰিব সিহঁতৰ তেতিয়ালৈকে আমি অলপমান ৰেষ্ট লৈ লওঁ ন কাৰণ ৰেষ্টটো লাগে বডিক ৰেষ্ট লৈ লওঁ আৰু খেলিব লাগিব দেখাইছোঁ ৰ'ব মই নাচা দেখাই নাই পূৰা মাত ভাঙিছে মাৰ লগত নাচি আছোঁ
বেলেগৰতো বেলেগে এনজয়মেণ্ট আৰু ইহঁতৰতো আৰু বেলেগে এনজয়মেণ্ট দে লাগি থাকা বাই 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 বাপা ঐ ইফালেতো একেবাৰে চোলা তোলা খুলি উৎপাত বাইদেউ বাই বাই ছিংগাৰ গান বজি আছে তাতে